বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজত লৈ আহিছোঁ নাৰ্ছিঙৰ কোৰ্চৰ কাৰণে যোনখিনি এপ্লাই কৰিছিলে তাৰ বাবে আজি মানে এডমিটটো আহিছে। এডমিটটো কিদৰে ডাউনলোড কৰিব? এডমিটটো ডাউনলোড কৰিবলৈ মোৰ ডেছক্ৰিপশ্যনত তাত গৈ পিনি লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰা আপুনি ইয়াত এডমিট থাকিব, এডমিটটোত ক্লিক কৰিব। এডমিটটো ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ ইউজাৰ নেম, এপ্লিকেশ্যন নম্বৰটো আৰু পাছপৰ্টটো ফিল আপ কৰিব আহিব। আপুনি ইয়াত ইউজাৰ নেমটো আৰু পাছপৰ্টটো ফিল আপ কৰি পিনি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত পেজটো এনেকৈ খোল খাব। পেজটো এনেকৈ খোল খোৱাৰ পিছত লেফ্ট চাইডে দেখিব এডমিট কাৰ্ড নিউ বুলি আহি আছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। এনেকৈ আপোনাৰ পেজটো আহি যোৱাৰ পিছত এডমিট কাৰ্ড নিউত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এডমিটটো অট'মেটিক এনেকৈ প্ৰিণ্ট হোৱা অপশ্যনত আহি যাব। আপুনি প্ৰিণ্টো কৰিব পাৰিব আৰু ছেভ কৰি ল'ব পাৰিব। যদি প্ৰিণ্ট কৰে প্ৰিণ্ট কৰি ল'ব। মই দেখাই দিছোঁ আপোনালোকক। প্ৰিণ্ট কৰি আপুনি এডমিটটো এনেকৈ কেইতাৰিখে আৰু কেতিয়া আছে সেইটো চাই ল'ব। চাই পিনি আৰু প্ৰিণ্ট কৰি ৰাখিব। মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য আজি এইটোৱে আছিলে। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি লগৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাচিং।